আগন্তুক 29 আৰু 31 আগষ্টত যি হ'বলগীয়া সাব জুনিয়ৰ আৰু জুনিয়ৰ চেম্পিয়নশ্বিপ চেম্পিয়নশ্বিপৰ কাৰণে আপোনালোকে ৱৰ্ল্ড পৰিচালনা সমিতি গঠন কৰিলে আপোনালোকে কেনেকৈ প্ৰস্তুতি চলাইছে? আমি এজ এ ফাৰ্ষ্টলি আমি ওদালগুৰি ডিষ্ট্ৰিক্ট উচু এছ'চিয়েশ্যনৰ পৰা আমি ভাবি আছিলোঁ যে এবাৰ অল আছামখন পাতিম বুলি। তো আমি এনেকুৱাই মানে অল আছাম এছ'চিয়েশ্যনক আমি পাৰ্মিশ্যন লৈ ইয়াতে স্মুথ মানে ৰেজিষ্ট্ৰেশ্যন কমিটি এটা বনালোঁ। তাতে আমাৰ RC প্ৰেচিডেণ্ট হিচাপে ফ্ৰেছ মছাহাৰী BTC EM, তেখেতৰ লগতে আমাৰ ইয়াতে ইণ্টেলেকচুৱেল ওদালগুৰি বাকী আৰু বাকী ৰিপৰ্টাৰ ইণ্টেলেকচুৱেল লৈ পেলাই আমি কমিটিটো গঠন কৰিলোঁ। আমি আহি থকা 29, 30, 31 আগষ্টত মানে ভালে ভালে মানে গেমখন চলাই যাবলৈ মানে প্ৰস্তুত হৈ আছে। কিমানজন প্ৰতিযোগী ইয়াতে অংশগ্ৰহণ কৰিব? আমাৰ প্লেয়াৰ টোটেল 400 পৰা 450 প্লেয়াৰ হ'ব। মানে আণ্ডাৰ 9, আণ্ডাৰ 14, সাব জুনিয়ৰ আৰু জুনিয়ৰ এইখিনি। এই গেমখন চলাবৰ কাৰণে বহুতজন মানে ৰেফাৰীৰ দৰকাৰ হয়। ইয়াতে ক'ৰ ক'ৰ পৰা ৰেফাৰী আপোনালোকে আমন্ত্ৰণ কৰিছে? ৰেফাৰীৰ ক্ষেত্ৰত আমাৰ অসম এছ'চিয়েশ্যনৰ আণ্ডাৰত যথেষ্ট কোৱালিফাইড জাজেছ আছে। বিভিন্ন ডিষ্ট্ৰিক্ট অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত বৰ্তমান কোৱালিফাইড জাজেছ যথেষ্ট আছে। ইয়াৰ ভিতৰতে এই তিনিদিনীয়া গেমৰ কাৰণে মানে জাজেছবিলাক ঠিক কৰা হৈছে। গুৱাহাটী, সাপোজ আপাৰ আছাম গোটেই ডিষ্ট্ৰিক্ট, লোৱাৰ আছাম, সাপোজ কোকৰাঝাৰ, নিউ বঙাইগাঁও BTC বাকী, যেনিবা চিৰাং, বাক্সা, তামোলপুৰ, গুৱাহাটী, কামৰূপ, বৰপেটা, এনেকৈ বিভিন্ন আমাৰ আসামত যিমান ডিষ্ট্ৰিক্ট আছে তাৰ পৰাই আমি চিলেক্টেড কৰিম। কমচে কম 60জনমান আমাৰ ৰেফাৰী লগা হ'ব 3 দিন খেলত, 2টা ইভেণ্টত। আমাৰ ইয়াতে চান্দা আৰু টাউলো হ'ব। টাউলোটো হ'ল ৰাউটিন বুলি কয় ইংলিছত। এদিন টাউলো ডেমনষ্ট্ৰেশ্যন মেটছো হ'ব। তাৰ কাৰণে আমি 50ৰ পৰা 60জন অফিচিয়েলটো ঠিক কৰা হৈছে। এই প্ৰতিযোগিতা ক'ত অনুষ্ঠিত কৰা হ'ব? আমি এইটো ওদালগুৰি ষ্টেডিয়াম, যোনটো ইনডোৰ ষ্টেডিয়াম, তাতে হ'ব। আৰু এটাতো হ'ব আমাৰ কালচাৰ হাউচ আছে। আমাৰ কালচাৰ হাউচত 2টা গেম আৰু তাতে আমি ষ্টেডিয়ামত 2টা গেম, টোটেল 4টা এৰেনাত আমি খেলাটো আৰু চলাই যাম। যিমানখিনি প্লেয়াৰ উপস্থিত হ'ব বা আহিব অংশগ্ৰহণ কৰিবৰ কাৰণে ক'ত ৰখাৰ কাৰণে আপোনালোকে ব্যৱস্থা কৰিছে? আমি কালচাৰ হাউচ আছে আৰু ষ্টেডিয়ামত আমাৰ নতুন যোনটো ষ্টেডিয়াম ওদালগুৰি, তাতে ৰুম যথেষ্ট আছে, তাতেও থওঁ। আৰু লগতে আমাৰ ট্ৰাইবেল গেষ্ট হাউচ আছে, তাতে থওঁ। লগতে কালচাৰ হাউচ আৰু আমি কলেজৰ যোনটো কিছুমান ৰুম আছে কলেজত, তাতেও আমি থ'ম বুলি ভাবিছোঁ। আৰু জাজেছসকলকো আমি ব্যৱস্থা কৰিছোঁ থ'বৰ কাৰণে। এখন প্ৰতিযোগিতা পাতিলে খালি প্ৰতিযোগী আহিলেই নহ'ব, জাজ আহিলেই নহ'ব, দৰ্শক লাগিব। দৰ্শকক আপোনালোকে কি বুলি অনুৰোধ কৰিব? আমি দৰ্শকক আহিবলৈ অনুৰোধ কৰা হৈছে। আৰু আমাৰ DC কোৰ্টৰ আণ্ডাৰত ইনফৰমেশ্যন চেণ্টাৰ আছে, আৰু টাউন কমিটিৰ আণ্ডাৰত মানে মিউনিচিপেল বৰ্ডৰ আণ্ডাৰত, তেখেতে থ্ৰুদিও আমি ইনফৰমেশ্যন দিম। আৰু ছ'চিয়েল মিডিয়াত আমি দি আছোঁ। আৰু আজি নিউজৰ থ্ৰুদি মই ক'লোঁ, ওদালগুৰি বাকী যিমান ৰাজ্য আছে, আমাৰ এই 3দিনীয়া গেমত খেলত মানে আহি পেলাই চাই পেলাই আমাক মানে অংশগ্ৰহণ কৰি পেলাই যাতে মন ভাল হয়, প্লেয়াৰবিলাক যাতে উৎসাহ হয়, এইটো কামনা কৰিছোঁ।